মাজুলী উজনি চেৰেপাইত ৰাতি 12 বজাত অচিনাক্ত লোকৰ শিশু অপহৰণৰ চেষ্টা ৰাইজে আটক কৰি গতালে আৰক্ষীক শিশু অপহৰণকাৰীক জেংৰাই মুখ থানাৰ অন্তৰ্গত উজনি চেৰাপাইত এই ঘটনা সংঘটিত হৈছে হোৱাৰ পাতিৰ পৰাই 4 বছৰীয়া কন্যা শিশু কোলাত লৈ দৰ্জা মুখ পাওঁতেই প্ৰত্যক্ষ কৰে মাতৃয়ে চিঞৰ বাখৰ কৰাত গাঁৱৰ ৰাইজ আহি আটক কৰে শিশু অপহৰণকাৰীক অচিনাক্ত লোকজনে নিজকে বাবু আলী বুলি চিনাকি দিয়ে যদিও লগত নাই কোনো নথিপত্ৰ লগত অহা আন 3জন শিশু অপহৰণকাৰী গাড়ীসহ পলাই যাবলৈ সক্ষম হয় ৰাইজে উত্তম মাধ্যম খোদাই গতালে আৰক্ষীক মানে হুই আছিলে হোৱা এই বিছনাত সোমাই গৈছে হাতোৱাৰ পৰা ছোৱালীজনীক মানে বিছনাৰ পৰা মানে টানি লৈ মানে ধৰিছে সি ধৰি মানে এনেকে হাবতি আছে নহয় ছোৱালীজনী তেতিয়া মাকে ছোৱালীজনী কান্দিলে আৰু মাকে আহি আৰু হাৰ পাই যেনে তেনে চিঞৰ বাকৰ কৰি ৰাইজে গাঁওচৰ চুবুৰীয়াই মানে আহি পিনি যেনে তেনে ৰখালে আৰু মাজুলীৰ পৰা শচীন বৰাৰ ৰিপৰ্ট অসম আদিত্য।